जितु নহয় जितु असम्भव जितु आइनर आन्डारत नपरे जितु भेन्चार स्कुल प्रोविन्शियलाइजेशन एगर आन्डारत नपरे तेनेका माने भुआ कथाबिला কৈ ফালে ৰাজ্যক মানে ৰং ইনফৰমেশন দিয়াৰ পৰা বিৰত থাকিবৰ কাৰণে আৰএন সিংহা ডাঙৰে যিজন মানে কোকৰাঝাৰ সায়েন্স কলেজৰ প্ৰিন্সিপাল মানে তেখেতক আমি এনেকা মিছা কথা কোৱাৰ প্ৰায় বিৰত থাকিবৰ কাৰণে আমি তেখেতক হকিয়াই দিছো আৰু আপুনি এনেকা মানে মিছা কথা ক'ব নালাগে আপুনি এজন চাকৰিয়াল ব্যক্তি হয় আপুনি সরকারি চাকরি কৰি আছে আপুনি প্ৰিন্সিপাল আপুনি মানে তেনেকা কথাবিলাক নকব আৰু আপুনি যদি মানে ৰাজনীতি কৰিব বিচাৰছে খুলাখুলিকৈ আপুনি ইউপিপিএল দলত যোগদান কৰি কাম কৰক আমাৰ ক'বলগীয়া একো নাই 18 নম্বৰ মানাহ চেৰপাং সমষ্টিৰ ভাংনামাৰীত আমাৰ সমাজৰ একাংশ বুদ্ধিজীৱী সকলক লৈ ফালে এটা আমাৰ সভা অনুষ্ঠিত হ'ব আপোনালোকে সকলোৱে গম পায় আমাৰ বিটিসি নিৰ্বাচন চমু চাপি আহি আছে আৰু ইয়াক উদ্দেশ্য লৈ ফালে আজি এই অঞ্চলৰ যিমানখিনি বুদ্ধিজীৱী সমাজৰ মানুহখিনি আছে শিক্ষক সমাজ আছে বিভিন্ন স্তৰৰ কাম কৰা সমাজৰ মানে সমাজকৰ্মী সকল আছে তেখেত সকলৰ লগত এটা মত বিনিময় আলোচনা সভা আজি ইয়াতে অনুষ্ঠিত কৰা হৈছে আৰু এখন সভাৰ এই অঞ্চলৰ মুৰব্বী আমাৰ বুদ্ধিজীৱী সকলে যথেষ্ট সংখ্যাক আজি মানে অংশগ্ৰহণ কৰিছে আৰু আমি ভাবো যে আগন্তুক বিটিসি কাউন্সিল নিৰ্বাচনত মানাহ চেৰপাং সমষ্টিৰ পৰা আমাৰ মানে সম্ভাব্য প্ৰাৰ্থী তেখেত জাঙ্গিলা হাজৰি ডাঙৰে জিকাটো 100% খাটাং হৈ গল আৰু ৰাইজে আজি পুনৰ পৰিৱৰ্তন বিচাৰিছে প্ৰমোদ বড়ো চৰকাৰৰ যি 5টা বছৰ শাসনকাল এই শাসনকালত কিন্তু ৰাইজে আজি কোনো উন্নয়নৰ ছবি দেখা নাই আৰু তেখেত সকলে ৰাজ্যক খালি সদায় মানে উচ্ছেদৰ জাননী দিয়ে মানুহক মাটি পাটা দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যদিও আজি কাকো মানে মাটি পাটা দিয়া নাই তেওঁলোকৰ ইএম ফৰেষ্ট ডিপাৰ্টমেণ্টে ইএম লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে ইএম ফেৰেংগা বসুমতাৰী ডাঙৰে সদায় মানে ৰাইজক ৱাৰ্নিং দিয়া হৈছে আজি বিটিসিবাসী ৰাইজে সকলো জাতি জনগোষ্ঠী ৰাইজে আজি শংকিত হৈ আছে যে তেখেত সকলে খালি এভেকশনৰ নোটিছ দিয়ে ৰাইজক নিৰাপত্তা নিদিয়ে তেওঁলোকে মেল মিটিঙৰ খালি মানে শান্তিৰ স্লোগান গায় প্ৰমোদ বড়ো চৰকাৰে কিন্তু তেওঁলোকে ইয়াৰ পৰিৱৰ্তে খালি ৰাইজক মানে উচ্ছেদ কৰিবৰ কাৰণে সদায় মানে নোটিছ পঠাই আছে আৰু এতিয়াও মানে বিভিন্ন সাৰ্কল অফিচ বিলাকত মানে হাজাৰ হাজাৰ মানে এভেকশনৰ নোটিছ বিলাক নথি পত্ৰ বিলাক মানে তেওঁলোকে জমা হৈ থকা বুলি আমি এটা সূত্ৰৰ পৰা আমি গম পাইছো ইয়াৰ কাৰণে বিটিসিবাসী ৰাইজে যদি শান্তিৰে জীয়াই থাকিব বিচাৰে বিপিএফ চৰকাৰ লাগিব হাগ্ৰামা সাৰক লাগিব আৰু বডলেণ্ডখন মেক বডলেণ্ড গ্ৰেট এগেইন এই স্লোগানেৰে আমাৰ বিটিসিবাসী ৰাইজে আজি মানে আগবাঢ়ি আহিছে আৰু আজি আমাৰ ভাল লাগিছে যে বিপিএফ দলে এবসলুট মেজৰিটি সিট পাই ফলে আমি মানে সরকার গঠন কৰাটো আজি তাৰিখত 100% মানে খাটাং হৈ গল সো ইয়াৰ লগে লগে আপোনালোকে সকলো দেখা পাইছে যে আমাৰ কোকৰাঝাৰ সায়েন্স কলেজৰ প্ৰিন্সিপাল আৰএন সিংহা ডাঙৰীয়া তেখেতে এজন প্ৰিন্সিপাল হয় আৰু সরকারি চাকৰি কৰি আছে তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে আৰএন সিংহা ডাঙৰীয়া কি আপুনি ইউপিপিএল দলৰ মুখপাত্ৰ নেকি আপোনাৰ মুখৰ পৰা কেনেকে ক'ব পালে যে আমাৰ বিটিসি অঞ্চলত থকা মহামায়া কলেজ ৰৌতা কলেজ ইউএন ব্ৰহ্ম কলেজ বিভিন্ন কলেজ বিলাক আছে আমাৰ বিটিসি অঞ্চলৰ 16টা কলেজৰ তেওঁলোকে নাম উল্লেখ কৰি কৈছে যে 16টা কলেজ অতি সোনকালে চৰকাৰীকৰণ কৰা হ'ব তেখেতে লাষ্ট পাব লাগিছিল মইতো গুৱাহাটীৰ ইনফৰমেশন লৈছো ডাইৰেক্টৰ অফিচত যে এখনো তেনেকা চৰকাৰীকৰণ কৰিবৰ কাৰণে এটাও ফাইল প্ৰসেস হোৱা নাই যোৱা 10টা মানে কলেজৰ তেওঁলোকে মানে চৰকাৰীকৰণ কৰা বুলি তেওঁলোকে কৈছিল এইখন কলেজটো চৰকাৰী হোৱা নাই যোৱা 10টা কলেজ আৰু 16খন কেনেকে কল মানে চৰকাৰী হ'ব মানে ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এগৰ আন্ডাৰত মানে যদি পৰে চৰকাৰে হয়তো তেওঁ মানে এইখিনি মানে কাম কৰিলেহেঁতেন আজি মানে ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এগৰ আন্ডাৰত নপৰে বুলি আমি কিছুমান মানে তথ্যবিলাকৰ পৰা আমি গম পাইছো অফিচিয়ালি আমি মানে গম পাইছো সো আৰএন সিংহা ডাঙৰীয়া আমি বিচাৰিম যে আমাৰ 16টা কলেজ প্ৰভিন্সিয়েলাইজেশ্যন হওক ঠিক একেদৰে যোৱা 10টা কলেজৰ কথা তেওঁলোকে কৈছিল 10খন কলেজৰ প্ৰভিন্সিয়েলাইজেশ্যন আমাৰ ক'বলগীয়া একো নাই ভাল শিক্ষাৰ ক্ষেত্ৰত আমাৰ বিটিসি অঞ্চলৰ আমাৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ অঞ্চলৰ ৰাইজে মানে আগুৱাই যাওক সেইটো আমি বিচাৰো কিন্তু ৰাইজক কিয় মানে ভুৱা তথ্যবিলাক দি আছে जितु নহয় जितु असम्भव जितु आइनर आन्डारत नपरे जितु भेन्चार स्कुल प्रोविन्शियलाइजेशन एगर आन्डारत नपरे तेनेका माने भुआ कथाबिलाक কৈ ফালে ৰাজ্যক মানে ৰং ইনফৰমেশন দিয়াৰ পৰা বিৰত থাকিবৰ কাৰণে আৰএন সিংহা ডাঙৰে যিজন মানে কোকৰাঝাৰ সায়েন্স কলেজৰ প্ৰিন্সিপাল মানে তেখেতক আমি এনেকা মিছা কথা কোৱাৰ প্ৰায় বিৰত থাকিবৰ কাৰণে আমি তেখেতক হকিয়াই দিছো আৰু আপুনি এনেকা মানে মিছা কথা ক'ব নালাগে আপুনি এজন চাকৰিয়াল ব্যক্তি হয় আপুনি সরকারি চাকৰি কৰি আছে আপুনি প্ৰিন্সিপাল আপুনি মানে তেনেকা কথাবিলাক নকব আৰু আপুনি যদি
মানে ৰাজনীতি কৰিব বিচাৰিছে খোলা খুলিকৈ আপুনি ইউপিপিএলৰ যোগদান কৰি কাম কৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু এজন মানে প্ৰিন্সিপাল হয় আপুনি ৰাজনীতিৰ কথা আপোনাৰ মুখত কেনেকৈ ওলাব পালে আপুনি তো এজন চাকৰিয়াল ব্যক্তি হয় আপোনাৰ মুখৰ পৰা তেনেকা কথা ক'ব নাচাজে আৰু শিক্ষাক লৈ পেলাই আপুনি ৰাজনীতি কৰিব নালাগে ইমান ভুৱা কথা ৰাইজক কিয় ক'ব লাগে 16টা কলেজ আজিলৈকে এটাও মানে ফাইল মানে গুৱাহাটী প্ৰসেস হোৱা নাই ইভেন মানে বিটিসি কাউন্সিলৰ পৰা চৰকাৰৰ পৰা শিক্ষা বিভাগৰ পৰা এই ফাইলসমূহ মানে প্ৰসেস কৰিব লাগে বুলি আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন আসাম তাতে কোনো ধৰণৰ মানে প্ৰপ'জেল যোৱা নাই কিন্তু মানে আৰএন সিংহা ডাঙৰে ইমানে ভুল তথ্য দিলে ৰাজ্যক যে 7খন নহয় বলে 16খন কলেজ প্ৰমোদ বড়ো ডাঙৰে বলে মানে চৰকাৰীকৰণ কৰিবৰ কাৰণে মানে প্ৰভিন্সিয়েলাইজেশন কৰিবৰ কাৰণে তেখেতে বলে অৰ্ডাৰ দিছে ইমান ভুৱা তথ্য কিয় দিব লাগে নিৰ্বাচন আহিছে কাৰণে ডায়লগ মাৰিছে নেকি তেওঁলোকৰ আৰু নিৰ্বাচনী ইস্যু নাই কি কম কি নকম মানে ৰাজ্য কেনেকে মানে ভুৱা তথ্য দি ফলে তেওঁলোকে মানে ইউপিপিএল জিতাব পাৰি ইয়ে মাথা মাৰি আছে কিন্তু ৰাজ্যে সব বুজি পাইছে 10খন কলেজক তেওঁলোকে মানে আজি তাৰিখত লাগে তেওঁলোকে একো কৰিব নোৱাৰলে 10টা কলেজ তো তেওঁলোকে জাস্ট মানে এসওপিডি ডিপাৰ্টমেন্টৰ পৰা তেওঁলোকে ওয়ান টাইম ফাইনান্সিয়েল এসিস্টেন্ট হে দিছিলে মানে হিটো স্যালাৰি নহয় যদি স্যালাৰি হ'ব লাগে তেওঁলোকে এডুকেশ্যন ডিপাৰ্টমেন্টৰ পৰা আমাৰ 10খন কলেজৰ শিক্ষক বিলাকক তেওঁলোকে মানে স্যালাৰি দিব লাগিছিল কিন্তু আজি নিয়মত নপৰে কাৰণে তেওঁলোকে এসওপিডি ডিপাৰ্টমেন্টৰ পৰা ওয়ান টাইম ফাইনান্সিয়েল এসিস্টেন্ট দিব লগা বাধ্য হৈছিল আৰু এখন কলেজ যোৱা 10টা কলেজখনো আজি তাৰিখত লাগে চৰকাৰীকৰণ কৰিব কাৰণে যিখিনি মানে প্ৰসেস কৰিব লাগে এই প্ৰসেস কিন্তু আজি তাৰিখত লাগে হোৱা নাই আমি ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ গুৱাহাটী কাহিলি পাৰাত আমি খবৰ লৈছো কোনো ধৰণৰ তেনেকা মানে ফাইল প্ৰসেস হোৱা নাই সো ইয়াৰ কাৰণে আৰএন সিংহা ডাঙৰীয়া আপুনি এজন মানে শিক্ষক হৈ ফলে এনেকা ৰাজনৈতিক কথাবিলাক আপুনি ক'ব নাচাজে আপুনি যদি শিক্ষকতা কৰিব বিচাৰিছে আপুনি ভালকে কৰক কিন্তু ৰাজনীতিৰ দিনে ৰাতি আপুনি মাথা মাৰিব নালাগে ইউপিপিএলৰ ডালাৰ নিচিনা আপুনি কাম কৰাৰ পৰা আপুনি বিৰোধী থাকক আপোনাক আমি খকিয়াই দিছো আপুনি তেনেকা আপোনাৰ মুখৰ পৰা তেনেকা মানে সংবাদ মেল পাতি 16খন কলেজ আমি মানে চৰকাৰীকৰণ কৰিলো বুলি এনেকা কথা কোৱাৰ পৰা আপুনি বিৰোধী থাকক আপোনাক আমি খকিয়াই দিছো নিৰ্বাচন সন্মুখত কিমানখন আখৰ নিশ্চিত জয় হ'ব বুলি আপুনি বিশ্বাস কৰে ভাবি আছে আপোনালোকে বিপিএফ দলে অকলে এবসলিউট মেজৰিটি পাব আপোনালোকে সকলে জানে 40টা সমষ্টিৰ ভিতৰত মানে চৰকাৰ গঠন কৰিবৰ কাৰণে 21টা সিট লাগে আমি মানে তাতকে ওপৰত আমি সিট পাই আছো আমাৰ এটা ইন্টাৰনেল সাৰ্ভে হৈছে আৰু আজি তাৰিখত ইউপিপিএলে 3-4টাৰ বেছি এমসিএল তেওঁলোকে জিকিব নোৱাৰে পৰিৱৰ্তনৰ নামৰ ৰাইজে আজি কি পালে সবটো ৰাইজে মানে সবে বুজি পায় আজি মানে গাঁৱত থকা ৰাইজ যিবিলাক দিন হাজিৰা কৰা ব্যক্তি আমাৰ শিক্ষক সমাজ আমাৰ ইন্টেলেকচুৱেল মানুহসমূহ যিমান শ্ৰেণীৰ মানুহ আছে সকলোৱে আজি হাগ্ৰামা ছাৰৰ মানে নাম লয় গাঁৱে গাঁৱে হাগ্ৰামা ভাল আছিল হাগ্ৰামাৰ দিনত আমি দলং পাইছিলো হাগ্ৰামা ছাৰৰ দিনত আমি ৰাস্তা পাইছিলো আমাৰ হাগ্ৰামা ছাৰৰ দিনত আমি স্কুল পাইছিলো বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ডেভেলপমেন্টৰ কাম কাজবিলাক আমি পাইছিলো কিন্তু ইউপিপিএলে খালি মানে শান্তিৰ স্লোগান গাই 5টা বছৰ সম্পূৰ্ণ কৰিলে তাৰ কাৰণে আজি ৰাইজে ইউপিপিএলৰ প্ৰতি মানে অনিহা দেখিছে তেওঁলোকে মানে ইউপিপিএলক আৰু ভোট দিবলৈ সাজু নহয় কিন্তু হাগ্ৰামা ছাৰৰ দিনত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে শান্তিৰে বসবাস কৰিব পাইছিল কোনো জাতি জনগোষ্ঠীৰ মানুহে উচ্ছেদৰ নোটিছ পোৱা নাছিল সো ইয়াৰ কাৰণে আজি আমি বিপিএফ দলে অকলে ইলেকশ্যন খেলিব আৰু অকলে ইলেকশ্যন খেলি আজি আমি এবসলিউট মেজৰিটি পাবলৈ সক্ষম হ'ম আৰু বিপিএফ দলৰ নেতৃত্বত হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমাৰ বিটিচিত পুনৰ বিপিএফ দলৰ চৰকাৰ হোৱাটো 100% খাটাং 18 নং মানাস চেৰবাং সমষ্টিত আপোনালোকে ধনঞ্জয় বসুমতাৰী ছাৰক জিকাই দিছিল ধনঞ্জয় দল বাগৰা মানুহ ধনঞ্জয় বসুমতাৰীক ৰাইজে বিশ্বাস নকৰে ধনঞ্জয় মুখত যি আহে তাকে কয় ধনঞ্জয় নামৰ মানে ব্যক্তিজন মানে তেওঁ জিকা নাছিল বিপিএফ দল হিচাপে ৰাইজে ভোট দিছিল কিন্তু আজি তাৰিখত ধনঞ্জয় বসুমতাৰী ইনভ্যালিড তেওঁৰ মানে ভ্যালিডিটি নাই তেওঁ আৰু ৰাইজে বিশ্বাস নকৰে আজি তেওঁ মানে ইউপিপিএলত আছে অহাকালে টিকেট নাপালে আৰু অন্য এটা দলত জাপ মাৰিব বুলি আমি শুনি আছো তেনেকা ব্যক্তিক আৰু কোনে বিশ্বাস কৰে ধনঞ্জয় বসুমতাৰী ইএম হোৱাৰ পিছত তেওঁ মানে কি কৈছিল কি প্ৰতিশ্ৰুতি দিছিল তেওঁটো একো প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা না তেনেকা ব্যক্তিক আমাৰ মানাস চেৰপাং সমষ্টিবাসী ৰাইজে কেতিয়াও আৰু বিশ্বাস নকৰে আৰু তেখেতক ভোট দিবলৈ সাজু নহয় ৰাইজে আজি তাৰিখত ধনঞ্জয় বসুমতাৰীৰ কথা বাদে দিয়ক আপোনালোকে তাৰ কথা কৈ লাভ নাই তেখেতে মানে নিৰ্বাচন নিজিকে আমাৰ সমৰ্থিত প্ৰাৰ্থী জাংগিলা হাজৰি ডাঙৰীয়াই বহুত ভোটৰ ব্যৱধানত মানাস চেৰপাঙৰ পৰা তেওঁক মানে আমি এজন এমচিএলএ হিচাপে আমি অহা ছেপ্টেম্বৰ মাহত পাবলৈ গৈ আছো